নমস্কাৰ সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ওলাইছোঁ এক বিশেষ ঠাইলৈ। ক'তনো যাওঁ আপোনালোকক দেখাই আছোঁ ব'লক। ভিডিঅ'টোৰ থাম্বনেইল দেখি আৰু জেগাডোখৰ দেখি চাগে আপোনালোকে গম পাইছেই আমি ক'ত আহিছোঁ। আমি আহিছোঁ মহবন্ধা এৰালতলী, য'ত পাতিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। এইবাৰ আমাৰ যোৰহাটৰ মহবন্ধা এৰালতলীত পাতিছে। আমি সেয়ে ভাবিলোঁ আজি চাই আহোঁ। আৰু এয়া কাম কৰি আছে এইখন মেইন গেটখনেদি আচলতে এতিয়া সোমাব পৰা হোৱা নাই, তাত কাম বাকী আছে, কাম কৰি আছে। আমি ছাইডৰ ৰাস্তাটোৱেদি আহিছোঁ। এয়া কাম কৰিয়ে আছে চাওকচোন। মাজত মাথো এটা দিন আছে আৰু তাৰপিছততো অধিৱেশন আৰম্ভ হৈয়ে যাব। তাকে ভাবিলোঁ অধিৱেশন ষ্টাৰ্ট হৈ গ'লেতো লোকাৰণ্য হৈ পৰিব, সকলোবোৰ চোৱাত অসুবিধা হ'ব। সেই বুলিয়ে ভাবিলোঁ আগতীয়াকৈ এদিন চাই আহোঁ। আৰু সোমায়েই নামঘৰ এভাগি পাইছোঁ। আৰু নামঘৰ ভাগি চাওকচোন, ইমান সুন্দৰকৈ মানে স্থাপিত কৰি থৈছে, মানে যে বহুত বছৰ ধৰি যে এই নামঘৰ ভাগি ইয়াতে আছে তেনেকুৱা লাগিছে। আৰু সকলোৱে তাত নাম কৰি আছে, নাম গাই আছে। আৰু আমিও তাতে সেৱা কৰি ল'ম। প্ৰথমতে আচলতে ভৰি হাতকেইটা তিয়াই ল'ব লাগিব, এনেকেই সোমাব নোৱাৰি। আৰু দেখি আচৰিত হৈছোঁ দেই, কি সুন্দৰকৈ বনাইছে নহয় মানে, আৰু ইমান ধুনীয়া এটা পৰিৱেশ। আৰু বেয়া লাগিছে এইটো কাৰণেই, মানে এইখিনি ইমান কষ্ট কৰি মানে ইমান কষ্ট জড়িত হৈ আছে সকলোৰে, কিন্তু ৩-৪ দিনৰ বাবেহে। তাৰপিছততো এইখিনি সকলোখিনি ভাঙি লৈ যাব, আকৌ পথাৰেই হৈ পৰিব। আৰু নামঘৰৰ মানে ছাইডত তামোল গছ, কলগছ মানে ইমান ধুনীয়াকৈ মানে ৰুই থোৱা আছে, বহুত দিনৰ পৰা তাতে থকাৰ নিচিনা। আৰু সকলোবোৰতে কলগছ, সকলোতে মানে কলগছৰ সকলোতে কল লাগিয়ে আছে। আৰু তামোল গছ এনেকৈ ৰুই থৈছে। বহুত সুন্দৰ এটা পৰিৱেশেই চাওকচোন, তামোল পুলি, কলগছ এনেকৈ ৰুই থোৱা আছে। আমি হাত ভৰিকেইটা তিয়াই ল'বলৈ বুলি গৈছোঁ। তাৰপিছত হাত ভৰি তিয়াই লৈ নামঘৰত সোমাই সেৱা কৰি ল'ম। সেৱা কৰি লোৱাৰ পিছতহে আৰু বাকীখিনি চামগৈ মানে। শুনামতেতো 1200 বিঘা মাটিত এই অধিৱেশনখন আয়োজন কৰা হৈছে। গোটেই 1200 বিঘা মাটিত মানে একেদিনাই চোৱাটো সম্ভৱ নহয়। যিমানখিনি পাৰোঁ সিমানখিনি চাম আৰু গোটেইখিনি আপোনালোকক একেটা ভিডিঅ'তে দেখুৱালেও বহুত দীঘল হৈ যাব। যদিও মানে যিমানখিনি পাৰোঁ আপোনালোকক আজি দেখাই থাকিম মানে। আমি হাত ভৰিকেইটা তিয়াই লৈছোঁ এতিয়া। তিয়াই লৈ নামঘৰৰ ভিতৰত সোমামগৈ আৰু এতিয়া সেৱা কৰি ল'ম। ওচৰত কৈছে মানুহে বোলে গধূলি যাব লাগিব। নামঘৰত সেৱা কৰি ল'লোঁ। এতিয়া আমি বেলেগ ঠাইবিলাক চাবলৈ যাম আৰু। এতিয়া আমি বেলেগ ঠাই কি ক'ত বনাইছে চাবলৈ ওলাই আহিছোঁ। আৰু এয়া যে দেখিছে, তাতে বোলে পতাকা উত্তোলন কৰিব। তাতে পতাকা উত্তোলন কৰিব, আৰু পতাকা উত্তোলন কৰা জেগাটোৰ ছাইডটো মানে এটা কাছৰ আকাৰত বনাইছে। গোটেই ৰাউণ্ডটো মানে যিটো হ'ব সেইটো এটা কাছ হ'ব, আৰু তাৰ মাজত থাকিব পানী, আৰু পানীৰ মাজতে থাকিব এই পতাকা উত্তোলন কৰা ঠাইকণ মানে। এতিয়া বাৰু সম্পূৰ্ণ হোৱা নাই, মানে এতিয়া মাটি দি লৈ আকাৰটো এনেকৈ বনাই মুচি আছে। তাৰপিছত কৈছে চিমেণ্টেৰে মুচিব, তাৰপিছত আৰু বেলেগ কালাৰ কৰি দিব, তেতিয়াহে সম্পূৰ্ণ মানে ধৰিব পৰা হ'ব। সোমাব পাৰিম নহয় ন? ফটো মাৰি আহিম আৰু। এতিয়াও বহুতখিনি কাম বাকী আছে বাৰু, মানুহো ঢেৰ লাগি আছে কাম কৰা। আৰু এইখিনি ফুল চাওকচোন। আমিও ফুলখিনি দেখি তাতে অলপ ফটো মাৰি লৈছোঁ। এইখিনি ইমান ধুনীয়া লাগিছে, চাওক কিমানখিনি ফুল। পতাকা উত্তোলন কৰা মানে ফ্ৰণ্টৰ জেগাটোতে এইখিনি ৰাখিছে।
অধিৱেশনৰ কেইদিনমানে আহিলে এইখিনি সুবিধা নাপাম, সেইকাৰণে আজিয়ে ভালকৈ ক'ত ক'ত কি বস্তু আছে মানে ক'ত ক'ত কি বনাইছে গোটেইখিনি আজিয়ে ভালদৰে চাই লৈছোঁ আমি। মানে কিবা কুপন চুপন লাগিব নি? নালাগে ইয়াত সোমাবলৈ? নালাগে, এনে আহিলেই হ'ল ন? ইয়াত কোনো ধৰা বন্ধা নাই, তেতিয়া দিগদাৰী নাই, আমি আহিব পাৰিম ন? আমাৰ সিহঁতে ভিডিপি আছে, ময়ো ভিডিপি আছে, সেইকাৰণে ভিডিপি ইয়াত হেৰি দিব দিছে নহয়। মোক ভিডিপি দিও লাভ নাই বোলে, আমাৰ সময়ত কাম আছে আৰু ড্ৰেছ লগাম বছ হৈ যাব। আমি আকৌ ভাবিছিলো কুপন লাগিব বুলি, হয় নাই? তেনেকৈ ভাবিছিলো। এতিয়া তেনেহ'লে চিন্তা নাই, এনেই চিন্তা কৰি আছিলো। মন যায় ন মানে সেইদিনা কেনেকুৱা কাৰোবাৰ কিবা কিবি থকাবোৰে মানে ল'ব। চাহ এটা খাবলৈ মন আছিলে যদি খাই হ'বকে পাৰিলে যাম আৰু চক্ৰবেহু সেই বিজনেছ হেৰিয়ৰ ফালে আছে, ইফালে আছে। আৰু বগলীটো ওচৰৰ পৰা আহিমগৈ দেই। এটাই আছে নে সৰহকৈ আছে? এইবোৰ সদায় বেলেগ হৈ আছে নহয়, মানে ধৰিব এইবোৰ কি যে বনাইছে ঠিকনা নাই। একেবাৰে মানে হেৰি দিনা ফাইনেল দিনাহে ঠিক আৰু মানে ক'ত কি হ'ব। ৰন্ধনশাল এইটো ভঁৰাল ঘৰ, ভঁৰাল ঘৰ ৰন্ধনশাল হেৰিয়া ন মানে এই দুটা চিনটেক্স যে আছে চৌকা এইফালে ৰান্ধনীশাল। আমাৰ ডিউটি 7 তাৰিখৰ পৰা কৈছে, 7 তাৰিখৰ 2টা বজাৰ পৰা খৰি মানে সেইকেইটা পাচলি ধোৱা টেংকি কোনকেইটা পকা বনাই অঁ হেৰি বনাই ল'লে ন? সেইফালৰ পৰা এনেকৈ গৈ এনেকৈ সোমাই এনেকৈ ওলাই যাম। চব সেইটোকে মই চিন্তা কৰিছো পাই। গোটেই অসমৰ আমি ওচৰৰ মানুহে গুৰুত্ব নাই। পাচলি ধোৱা একদম পকা কৰি বনাই লৈছে। এইকেইটাতো পিছত এনেকৈ থাকিব নেকি? ৰেচিপিয়ে লুটিয়াই এইবোৰ দেখা নাই, এইবোৰ কেনেকৈ থৈ দিছে, এইবোৰ কেনেকৈ হেৰিবোৰ বনাই লোহাৰৰ ষ্টেণ্ডেই বনাই পিছত আকৌ পঠাব লাগিব নে মানুহক। অঁ এইবোৰ চব ভাঙিব লাগিব। মণ্ডল মাটিটো আঘোণৰ পৰাই বোকাম কাঢ়ি আছে, খৰি ইয়াত পাচলি ধুই থৈ যাব দেখিছা নাই? এই কাঠেৰে যে হেৰি কৰি থৈছে ন? পানীটো টুক যাবলৈ আচলতে কি যাবলৈ সেই দুটা এটাত আলু ধুব, এটাত বেলেগ আহা চব নাপাই পেলা। ইয়াত পাচলি কাটিব চব পাচলি কটা জেগা, ইয়াত পাচলি ধুই থব হয় নাই? পাচলি ধোৱা টেংকি একদম পলিচ ধোৱা দেখিছা নাই? একদম সঁচাকৈ দেই। আৰু কালি পাচলি কৰা দেখিলা নাই? ইয়াৰ কাৰণে শাক পাচলি গোলাঘাটত পৰি আছে। এই দুটা বনাই ল'লে ন পাচলি ধুবলৈ? মানে ইয়াত বাকিব আৰু পুৰা 5000 লিটাৰ হেৰি এয়া চৌকা অঁ প্ৰত্যেক চৌকা হেৰিৰ ওচৰতে টেপ। এয়া খৰি ওচৰতে। খৰি একদম মুঠা মুঠা বান্ধিয়ে থৈছে দেখিছা নাই? ওচৰত জ্বলিব কেনেকুৱা টেপ প্ৰত্যেকটোৰ ওচৰতে। এই নিখনি পানী যাবলৈ নলা মানে আঁতৰি যাব নালাগে আৰু গম পাইছা নাই? কিমান দৰকৈ খান্দিছে চোৱা। আৰু সেইবোৰ হেৰি গামলা চামলাবোৰ থ'বৰ কাৰণে বহুত দৰকৈ খান্দিছে দেই। আঁতৰি যাব নালাগে আৰু মানুহ বনোৱা মানুহ বান্ধি থৈছে। সেইটো বাঁহ খৰিখিনি প্ৰথম মানে জ্বলাওঁতে লাগিব যে। অ' ভগৱান, বেঞ্চ বহুত আছে। চাবলৈ আহিলোঁ। আৰু এয়া হৈছে মানুহে ভাত খোৱা জেগা, আৰু ইয়াত বোলে এবাৰতে 10,000 মানুহে ভাত খাব পাৰিব। আৰু এইবিলাক বাঁহ পুতি পুতি দিছে, বাঁহ পুতি এনেকৈ বনাই দিছে। বাঁহে বনাই হেৰি কৰি দিছে গম পাইছা নাই? দেখি মানে আচৰিত আৰু ইমান মানে ডাঙৰ। আৰু এইখিনি চাওকচোন, এইখিনি হেৰি কেৰাহী মানে য'ত বনাব, কিমান ডাঙৰ ডাঙৰ। কেইখনমানহে আছে বাৰু, আৰু আনিবলৈ আছেই। এতিয়া কেইখনমান দেখিলোঁ আমি, সেয়াকে ভাবিলোঁ আপোনালোকক দেখাবলৈ ভিডিঅ'টো কৰি লওঁ।
এইকেইটা নতুনকৈ হেৰি কৰিলে আমি কেনেকৈ নোৱাৰোঁ সেই ভগৱান পিলাৰ দি দিছে দিছে নেকি এইখনত কিমান ধৰিব বাৰু এবাৰতে পিলাৰকেইটা দিছে এইকেইটা দিছে তলত হেৰি উধানকেইটা মানে লৰচৰ নোহোৱাকৈ হেৰি কৰি দিছে উধানকেইটা বনাই আছে হ'ব পাৰে আমাৰ ইয়াত বনাই মেলি অনা হ'ব পাৰে দেই তাৰপৰা খিনি আনিছে অৰ্ডাৰ দিব লৰচৰ নহ'বলৈ পূৰা চিমেণ্টে বনাই থকা 10,000 এবাৰত এবাৰ 10,000 এইখিনি কাম চলিয়ে আছে বাৰু সম্পূৰ্ণ হোৱাই নাই আৰু ইমানখিনি কাম সম্ভৱো নহয় আচলতে বহুত কষ্ট জড়িত হৈ আছে ইয়াত সকলোৰে আমি অকণমান বহি মেলি ইয়াতো ফটো চটো মাৰি ল'লোঁ মাৰি লৈ এতিয়া চাবলৈ যাম থকা শিবিৰখিনি য'ত মানুহ থাকিব এইখিনি শিবিৰ চাওকচোন 300তকৈও বেছি আছে মই ইমানখিনি নাজানো বাৰু হ'লেও যিমানখিনি মানে জানো সিমানখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ এইখিনি শিবিৰ চাওকচোন কিমান ধুনীয়াকৈ বনাইছে নহয় মানে নৰা কাটি কাটি নৰা দি লৈ বনাইছে আৰু মই আগতো কৈছোঁ ইমানেই বেয়া লাগিব মানে ইমান ধুনীয়াকৈ বনাই ইমান কষ্ট জড়িত হৈ আছে মানুহৰ কিন্তু এই 3 দিনৰ পিছত এইখিনি আৰু আকৌ মানে ভাঙি চিঙি চুৰমাৰ কৰি পেলাব সেইটোৱে বেয়া লাগি আছে আৰু মই ভিডিঅ' কৰি থাকোঁতেও সেইটো কথাকে কৈ আছোঁ আৰু দেখাত কিন্তু সৰু সৰু লাগিছে ভিতৰটো বহুত ডাঙৰ এটা এটা শিবিৰতে বহুতখিনি মানুহ থাকিব পাৰিব মই এইফালৰ পৰা সোমাই সিফালে ওলাই যাম আপোনালোকক দেখাম চাবচোন ভিতৰটো কিমান ডাঙৰ আমাৰ মানে গোটেইখিনি চাবলৈ সাহস নহ'ল আৰু মানে আমি এইফালে সোমাই আকৌ নেক্সট এইফালে নাহিলোঁ সিটো ছাইডে দিয়ে ওলাই আকৌ বেলেগ এফালেদি গ'লোগৈ মানে বেলেগ চালোগৈ আৰু এইফালে আকৌ ঘূৰি আহিবলৈ মানে আমাৰ সাহস নহ'ল ইমানেই ডাঙৰ এইকণ মানে এই গোটেই ঘৰটো ওলাই আহোঁতেই মানে আমাৰ ভাগৰ লাগি গ'ল তাৰপিছত সেইফালে আকৌ ঘূৰি নগ'লোগৈ আৰু আকৌ নেক্সট শিবিৰ যিখিনি আছে সেইখিনি চালোঁ একদম বহুত দীঘলীয়া চোৱা এটা হেৰিয়তে মানে বহুত মানুহ থাকিব পাৰিব আমি ক'ত পালোহি বাৰু সেইফালৰ পৰা সোমাই আহি উল্টা চাইডে ওলাই গ'লোহি এই ঘৰেই আছে হেৰিয়ে আছে বোলা অ' নহয় খালী জেগা আকৌ সিটো পাৰলৈ যাবলৈ চিন্তাহে হ'ব এতিয়া ইফালেও ঘৰ আছে এইবোৰ ঘৰেই ঘৰ আৰু এই শিবিৰবিলাকৰ বোলে পুৰস্কাৰ ৰখা হৈছে যিটো শিবিৰ চবতকৈ ধুনীয়া সেইটো পুৰস্কৃত কৰা হ'ব সেইকাৰণে কিছুমান বহুত ধুনীয়া ধুনীয়াকৈ বনাই থোৱা আছে বাৰু সকলোবিলাক আপোনালোকক দেখুওৱা নাই তাৰে দুটামান বহুত ধুনীয়াকৈ মানে বনাই থোৱা আছে আপোনালোকক দেখাম বাৰু সেইকেইটা কোৱা কি ক'বা ভাল লাগিছে সকলো আহিব আমাৰো ভাল লাগিছে বহুত আগতীয়াকৈ আহিলে চবো চাব পাৰি আৰু বহুত দীঘল হৈ যাব আপোনালোকক যে কৈছিলোঁ বহুত ধুনীয়া ধুনীয়াকৈ কেইটামান বনাই থোৱা আছে বুলি শিবিৰ এটা তাৰে এইটো চাওকচোন বনাই দিছে দেখিছা কিমান ধুনীয়াকৈ বনাই থোৱা আছে মাজত গঁড় আকৃতি বনাইছে তাৰপিছত এয়া দুফালে দুখন শৰাই তাৰপিছত ওপৰত মৌৰা চৰাই শৰাই ৰাখিছে তামোল পুলি ৰুই থৈছে কিমান ধুনীয়া লাগিছে দেখিবলৈ চাওকচোন কিমান কষ্ট জড়িত হৈ আছে বাৰু এই ঘৰবিলাক মানে শিবিৰবিলাক বনাওঁতে তাৰপিছত এইফালে এয়া আকৌ মানে লেট্ৰিন বাথৰুম মানুহে গা ধোৱা ঘৰ ওচৰতে এইটো পুখুৰী মানে পানী আছে তাৰপিছত জেগাই জেগাই আকৌ টিউবৱেলো পুতি থৈছে দেই এইফালেও লেট্ৰিন বাথৰুম এয়া সকলোখিনি সুবিধা মানে কৰি ৰাখিছে আৰু তাৰপিছত এইফালে আকৌ এয়া চাহ গছ আনি থৈছে ৰুবলৈ অলপ ৰুই থোৱা আছে এইখিনিও চাগে ৰুব ক'ৰবাত এইখিনি আনি থৈছে
আৰু এইফালে চাবলৈ গৈ আছোঁ আমি এতিয়া যিসকল ল'ৰা ছোৱালীয়ে মানে এই অধিৱেশনত প্ৰতিনিধি কৰিব তেওঁলোকক থাকিবৰ কাৰণে এইফালে এইটো জেগা দিছে আৰু ইয়াত ল'ৰা ভাগে ছোৱালী ভাগে তেনেকৈ সুবিধা কৰি দিছে ভাগ কৰি দিছে দুটা ভাগ কৰি দিছে আৰু আজিয়ে বাৰু বহুতখিনি ল'ৰা ছোৱালী আহিলে তেওঁলোকে বেগ চেগ লৈ আহিছে বহুতখিনি আহিছে আৰু তাৰ চাইডে চাওকচোন এইখিনি এয়া আৰু চাহ গছৰ কথা যে কৈছিলোঁ অলপ ৰুই থৈছে বাৰু তাৰপিছত সেইফালে সেইখন গৰু গাড়ী আৰু বহুতখিনি নিউজ চেনেলো আহিছে বাৰু দেই আজি তাতে যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইফালে ভিতৰতে প্ৰতিনিধি কৰা ল'ৰা ছোৱালীবিলাক এয়া বহুতখিনি আহিছে আপোনালোকে চাগে দেখা পাইছে বহুতখিনি গোট খাইছেহি আহি আজিৰ পৰাই থাকিব আৰু মানে এফালে ল'ৰা দিছে আৰু এফালে ছোৱালী দিছে এয়া আৰু ক'ৰবাত ৰাখিব চাগে এতিয়া বৰ্তমান এনেকেই থৈছে বাৰু এইফালে থাকিব ছোৱালী তাৰপিছত এইটো চাইডে থাকিব ল'ৰা এই ল'ৰাখিনি এইফালে ৰখি আছে তাৰপিছত ছোৱালী অলপমানটো গ'লেই বাৰু ভিতৰলৈ আমিও ভিতৰখন বোলো চাই আহোঁ এপাক চাই আহোঁ বুলি সোমালোঁ কি আচৰিত লাগিছে নহয় মানে দেখি এয়াই বেগ চেগ লৈ আহিছে একদম টালি টোপোলা বান্ধি আহিছে আৰু থাকিবলৈ থাকিব মানে ইয়াত তাৰপিছত এইফালে আছে আকৌ সৰুকৈ এভাগী নামঘৰ আছে প্ৰথমতে সোমাই বাৰু ডাঙৰ নামঘৰ পালোঁ য'ত মানুহ গোটেইখিনিয়ে নাম লৈ আছে সেয়া পালোঁ তাৰপিছত এইখন গৰু গাড়ী চাওকচোন কি সুন্দৰ পৰিৱেশ নহয় মানে আপোনাৰ আহিলে যাবলৈ মন নাযাব মানে এয়া সৰু নামঘৰ কাম অলপ বাকী আছে সম্ভৱ কলপুলি ৰুই থৈছে কলগছত এয়া কল লাগিয়ে আছে দেখিছে চাগে আপোনালোকে তামোল পুলি আৰু আগত সেয়া চাহপাত ৰুই থৈছে তাৰপিছত এই ঘৰকেইটা চাব দেই ঘৰকেইটা জপনাখন চাবচোন জপনাখন জপনা আছে নঙলা আছে এইখন জপনা এডাল নঙলা নহয় জানো এইডাল তাৰপিছত এতিয়া চাবলৈ গৈ আছোঁ সেই বগলীটো ওচৰলৈ গৈ আছোঁ ভাবিছিলোঁ ওচৰত ফটো মাৰিমগৈ তাৰপিছত ওচৰত গৈহে দেখিছোঁগৈ পানীৰ মাজত আছে বগলীটো পানীৰ মাজতে আছে এখন নাও এটা মাছ আৰু এই বগলীটো আছে ওচৰত দেখিহে মানে গম পাইছোঁগৈ যে পানীৰ মাজত আছে সেইখন নাওখন তাৰপিছত সেই মাজতে সেইটো মাছ আজি মানে গোটেইখন ঘূৰিছোঁ আৰু মানে আজি একো বাকী থৈ অহা নাই কিন্তু এটা বস্তু আপোনালোকক দেখাবলৈ থাকি গ'ল বাৰু এইটো অভিমন্যুৰ চক্ৰবেহুৰ বনাইছিলে সেইটো মানে তুলিবৰ সময়তে মোৰ মোবাইলৰ চাৰ্জ শেষ হৈ গ'ল সেইটোহে আপোনালোকক দেখাব নোৱাৰিলোঁ বাকী কিন্তু সকলোবোৰ যিমানখিনি বস্তু আছে আজি কিন্তু সকলোখিনি আপোনালোকক অলপ হ'লেও দেখাই দিছোঁ তাৰপিছত সেই চক্ৰবেহুৰটোৰ ওচৰতে আছিলে আইফিল টাৱাৰ সেই দুটা বস্তু আপোনালোকক দেখুওৱা নহ'ল বাকী কিন্তু যিমানখিনি পাৰোঁ গোটেইখিনি বস্তু আপোনালোকক আজি দেখাই দিবলৈ চেষ্টা কৰিছোঁ এইটো বগলীটো তাৰপিছত ওচৰৰ পৰা দেখাই দিছোঁ অলপ তাৰপিছত সেইটো মাছটো আৰু ছাইডত সেইখন নাওখন তাৰপিছতে ইয়াতে হ'ব মানে মেইন যিখন মিটিং হ'ব ইয়াতে হ'ব তাৰপিছতে বহিলোহি অকণমান নামঘৰত সকলোৱে নাম গাই আছিলে নামো শুনিলোঁ
তাৰপিছত নামঘৰৰ ভিতৰত খাবলৈ দিলে লাল চাহ আৰু পকা মিঠৈ তাৰপিছত প্ৰসাদো পালোঁ আৰু আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিল মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিলোঁ দেই বাই বাই নামঘৰৰ ভিতৰলৈ যাব কৃষ্ণ প্ৰভু শৰাই আগবঢ়োৱা বাটসকলে প্ৰসাদ যদি এতিয়াও